সেইকাৰণে আপোনালোকক ভাবিছোঁ আপোনালোকৰ ওচৰত কি কৰোঁ কি নকৰোঁ আজি দিনটো সেইকাৰণে দেখাইছোঁ। চাওকচোন মুখত একো কৰাই নাই, জাষ্ট শুই উঠিছোঁহে মই এতিয়া, কাৰণ ৰাতিটো অকণমান দেৰি হ'ল খোৱাটো, কাৰণ হাজবেণ্ডে ডিউটিৰ পৰা দেৰিকৈ পলমকৈ আহিব লগা হ'ল, সেইকাৰণে মানে অকণমান দেৰিকৈ উঠিব লগা হ'ল। সেইকাৰণে পিছে আপোনালোকৰ ফালে কেনেকুৱা বতৰটো হৈ আছে জনাবচোন। আমাৰ ফালে চাওকচোন একদম মুকলি পৰা অত্যন্ত বৰষুণে দি আছে দুদিন ধৰি। আপোনালোকৰ ফালে কেনেকৈ বতৰ হৈছে জনাবচোন। অকণমান মুকলি হৈছে নেকি আকাশখন চাওকচোন আপোনালোকে এবাৰ। গাটো ধুই আহোঁগৈ, হাজবেণ্ডো আহি পাব এতিয়া। হাজবেণ্ডৰ লগত টাউনত অকণমান যাম বুলি ভাবিছোঁ, কাৰণ বস্তু কেইটামান ল'ব আছে লাগতিয়াল, বেছিকৈ নহয় কমকৈ সৰুকৈ বাৰু কিবা লাগতিয়াল বস্তু কেইটামান ল'ব আছে টাউনত গৈ। চ' পটককৈ গাটো ধুই আহোঁ। সেইটো কাৰণে মানে আজি শুই উঠাটো মোৰ দেৰিকৈ হ'ল বাৰু, কাপোৰ কেইটামানো ধুবলৈ আছে, সময়টো গমেই নাপালোঁ শুই থাকোঁতে আপোনাৰ, সেইটো কাৰণে মানে অকণমান দেৰি হ'ল। চ' পটককৈ কাপোৰকেইটা ধুই গা পা ধুই আপোনালোকক লগ পাই আছোঁ, গা পা ধুই দেখাই আছোঁ ক'ত ক'ত যাওঁ, কি কি কিনো। বেছি নিকিনো বাৰু, সমানকৈ আছে বজাৰ কেইটামান লাগতিয়াল কেইটামান বস্তু কিনিবলৈ। চ' আপোনালোকক দেখাই আছোঁ। এতিয়ালৈ বাই বাই। ফাইনেলি ময়ো গা ধুই হৈ গ'লোঁ চাব পাৰে। তাৰপিছত এতিয়া হাজবেণ্ডো আহি পালে বাৰু। চ' এতিয়া আমি টাউনলৈ যাম বুলি ভাবিছোঁ। বৰষুণো দি আছে চাওকচোন এবাৰ আপোনালোকে। বৰষুণটো কমিলে আমিও যাবলৈ ওলালোঁ এতিয়া। পিছে চাই থাকক কেনেকৈ যাওঁ কি কৰোঁ এতিয়া। ময়ো ঘৰ আহি পালোঁহি। হাজবেণ্ডো ডিউটি গ'ল, কাৰণ অলপমান দেৰি হ'ল যে সেইকাৰণে হাজবেণ্ডো ডিউটি গ'ল। চ' আপোনালোকক দেখাব নোৱাৰিলোঁ কি কি আনিলোঁ কি কি নাই, বেয়া নাপাব, কাৰণ বৰষুণো দি আছিলে প্ৰব্লেমো হৈ আছিলে। চ' দেখাব নোৱাৰিলোঁ, বেয়া নাপাব। পিছে একো নাই দিয়ক, এতিয়া মই দেখাই দিম বাৰু আপোনালোকক মই কি কি আনিলোঁ। বেছিকৈ আনা নাই বাৰু, কিবা লাগতিয়াল বস্তু এটাকে আনিছোঁ, দেখাই আছোঁ বাৰু। অলপ পিছতকৈ চাই থাকক আপোনালোকে। ফটোকেইখনমান আহিব, খুবেই ধুনীয়া নহয় জানো কওকচোন। ভাল লাগিলে সেইকাৰণে মই লৈ আহিছোঁ বাৰু। এটা শিৱ ভগৱান আৰু এটা লক্ষী ভগৱান এটা ভাল লাগিলে ক'ব দেই। এটা কিন্তু বহুত ভাল লাগিছিলে চাব পাৰে, ইমান ধুনীয়া আছে, চিচা দি ফ্ৰেম কৰা আছে, খুবেই পিয়ৰ ভাল লাগিছে ন। তাৰপিছত আৰু এই বেগটো আনিছিলোঁ, কাৰণ বেগটো বহুত লাগতিয়াল আছিলে দেই, কাৰণ এক্সট্ৰা কাপোৰ ধেৰ হৈছে ন, জাগা নাছিল থ'বলৈ। চ' বেগটো লাগিছিলে, এক্সট্ৰা কাপোৰ ধেৰ হ'ল। তাৰপিছত কেইটামান এক্সট্ৰা কাপোৰ থাকে ন মানুহৰ, সেইবোৰ থ'বলৈ বেগ এটা লাগিছিলে, সেই বেগ লৈ এইবোৰ খুচুৰা খুচি কেইটামান বস্তু আছিলে, মোক লাগিছিলে এইকেইটা আৰু এইকেইটা লৈ আহিছিলোঁ। কপৌটো জানে সকলোৱে লাগতিয়াল প্ৰয়োজনীয় কাপোৰ দিবলৈ হয় নাই, তাৰ কাৰণে মই লৈ আহিলোঁ কপৌ পেকেট এটা। তাৰপিছত আইচক্ৰীম এটা খাইছিলোঁ, কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ আইচক্ৰীমটো গলি যায় বুলি সকলোৱে জানে, তো এতিয়া গৰম দিনত আইচক্ৰীমটো গলিব হয় নাই। তাৰপিছত এটা ডাৰ্ক ফেণ্টাচি এটা লৈ আহিছিলোঁ, ফেণ্টাষ্টিক চকলেট কেক এটা। মই কিন্তু খাই খুব ভাল পাওঁ দেই, আপোনালোকে খাই ভাল পায় নে কমেণ্ট কৰি এবাৰ জনাব দেই, মই কিন্তু বহুত ভাল পাওঁ। এই বস্তুৱে আনিব লগা আছিলে, চ' মই এইখিনি আনিলোঁ বাৰু। বস্তু ধেৰ লাগে ন কাপোৰ কানি থ'বলৈও, সেইকাৰণে বেগটো আনিলোঁ বাৰু। তাৰপিছত ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটোও বজাই দিব। তাৰপিছত ইয়াতে মই ব্লগটো সামৰিছোঁ। চ' বাই বাই, নতুন এটা ভিডিঅ' লৈ আকৌ লগ পাম আপোনালোকক। চ' এতিয়া বাই বাই।